তো হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? তো গাইছ, আজি বহুত দিনৰ পিছত মই ভিডিঅ' বনাই আছোঁ গাইছ। তো অহাকালি আমি যাবলৈ ওলাইছোঁ গাইছ ৰামেশ্বৰম। তো ৰামেশ্বৰম আপোনালোকে ভিডিঅ' পাব, আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। তো গাইছ, য'ত নেকি ভগৱানৰ শিৱৰ 12টা জ্যোতিৰ্লিংগৰ মন্দিৰ ভিতৰত ৰামেশ্বৰম বুলি মন্দিৰ কোৱা হয়, বা মন্দিৰ অন্যতম। বিশেষকৈ সৰ্বধৰ্ম অনুসৰণ কৰাসকলৰ বাবে এই এক উল্লেখযোগ্য হিন্দু তীৰ্থস্থান। এই মন্দিৰৰ আকৰ্ষণীয় গঠন, দীঘলীয়া কৰিডুৱাৰ, আৰু তাত নেকি ভগৱানে ৰামে শিৱৰ পূজা কৰা কাহিনীৰ বাবে বিশেষজ্ঞ। তো আৰু এই মন্দিৰৰ 2টা লিংগও আছে। এই হনুমান কৈলাশ পৰ্বতৰ পৰা যি লিংগ আনিছিল পৰ্বত আনিছিলে, পৰ্বত পৰাই বিশ্বলিংগ আনিছিল, আৰু আনটো হৈছে এই সীতামা যিটো নিৰ্মাণ কৰিছিলে ৰামলিংগ। তো সেইটো আপোনালোকক মই দেখাব চেষ্টা কৰিম। তো শুনিছোঁ তাতে ভিডিঅ' কৰা এলাও নাই। তো আপোনালোকক আহি পেলাই মই পিছত ক'ম কেনেকুৱা লাগিছিলে। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিলে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানতে। তো অহাকালি আমি গৈ আছোঁ। তো অহাকালি 4টা মানত আছে ট্ৰেইন। তো তাতে গৈ কেনেকুৱা হয় কি নাই আপোনালোকক মই ভিডিঅ'বিলাক দেখাই থাকিম। তো ভিডিঅ'বিলাক চাই থাকিব। অ'কে।